প্ৰকৃতিপ্ৰাণ ৰাইজসকল, অসম প্ৰাকৃতিক কবি সন্মিলনে 1990 চনৰ আজিৰ তাৰিখটোত 2 মে' তাৰিখে জন্মগ্ৰহণ কৰিছে। আৰু আজি এই জন্মগ্ৰহণৰ 30টা বছৰ পাৰ হ'ল। 31 বছৰত ভৰি দিয়াৰ প্ৰাক মুহূৰ্তত আমি এটা এনেকুৱা বিসংগতিত পৰি গ'লোঁ। অসম তথা ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছ নামৰ এক মহামাৰীয়ে 2 লাখ প্ৰায় 40,000 মানুহৰ প্ৰাণ নাশ কৰিলে। এনে এটা সময়ত বিশ্বজুৰি দেশজুৰি লকডাউন প্ৰৱৰ্তন কৰিছে। আৰু আজি যদিও আমাৰ অসমত গ্ৰীণ ঘোষণা কৰা হৈছে, তথাপি মিটিং পতাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা আছে। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্য সম্পাদক মণ্ডলী, সদস্যবৃন্দ আৰু গোটেই অসমত থকা আমাৰ শাখাবিলাকৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যবৃন্দক শ্ৰদ্ধা জনাই মই আমাৰ মুখ্য কাৰ্যালয়ত গছি বন্তি জ্বলাইছোঁ। আমাৰ কাৰ্যালয়ৰ সম্পাদিকাই ধূপ জ্বলাইছে, ধূপ-ধূনা জ্বলাইছে। গতিকে এইখিনিৰে আমি আমাৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণি কৰি থৈছোঁ। আৰু আজিৰ দিনটোতে আমাৰ এখন প্ৰকৃতি শীৰ্ষক স্মৰণিকা প্ৰকাশৰ কথা আছিল। তাৰ কাৰণে আমাৰ মুখ্য সম্পাদক আছিলে ৰবি কলিতা, সম্পাদক আছিলে ধনজিৎ তালুকদাৰ, হীৰামণি দত্ত, আশীষ বৰুৱা, অঞ্জু আৰা বেগম, ডক্টৰ দীপেন্দ্ৰ কুমাৰ নাথ, দিলীপ ৰঞ্জন কলিতা, মীনা তালুকদাৰ, ভৌমিক, হেৰেন্দ্ৰনাথ ভট্টাচাৰ্য, হৃদয় কুমাৰ পাটগিৰি আৰু ধীৰেন্দ্ৰনাথ ভট্টাচাৰ্য, সম্পাদক কনকলতা কলিতা বৰ্মন, আৰু ডিব্ৰুগড় জিলাৰ সভাপতি মণি বৰুৱা গগৈ, আমাৰ কৰ্ণধাৰৰ সদস্য সহনীন্দ্ৰনাথ ডেকা, হৃদয় কুমাৰ পাটগিৰি, তাৰপিছতে আমাৰ লগত আছে আৰু ডিব্ৰুগড় শাখাৰ মণি বৰুৱা গগৈ, হেমপ্ৰভা দাসা, আমাৰ সাংস্কৃতিক সম্পাদক অমূল্য কুমাৰ দাস ইত্যাদি বিশিষ্ট কবিসকলে, নাট্যকাৰসকলে সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন সকলোৰে হৈ আজি মই অসম প্ৰাকৃতিক কবি সন্মিলনৰ বন্তি জনাওঁ। নমস্কাৰ।